গাইজ মই ধুই ল'লোঁ আৰু আমাৰ ঘৰত মিস্ত্ৰী লাগি আছে। ইয়াত দুদিনমানৰ আগৰ পৰা এয়া মিস্ত্ৰী লাগি আছিলে, ঘৰত দৰ্জা লগাব আছিলে। ইয়াত দৰ্জা লগাই আছে আৰু দৰ্জা লগাবৰ বাবে মিস্ত্ৰী আহি আছে। ৰাতিপুৱাৰ পৰা মিস্ত্ৰী লাগিলেই আৰু মই শুই উঠি দেখা পাইছোঁ ইমান দীঘলকৈ তাঁত লগাই আছে। এয়া ইমান দীঘল তাঁত লগাইছে। এয়া লগাইছে মাফলাৰ। মই উঠি দেখা পাইছোঁ তাঁত লগাই আছে। ৰাতিপুৱা বেলি ভালকৈ ওলোৱাই নাই, 7টা বাজিছেহে সময় আৰু এয়া ইমান দীঘল তাঁত লগাই কমপ্লিটেই হৈ গৈছে। এতিয়া মেৰিয়াবৰ কাৰণে মই লাগি আছে অকলে বেচেৰি। আৰু মই এয়া মুখ ধুই চাওকচোন, মুখ ধুই উঠি আহি পিনি দেখিছোঁ ইমান দীঘল তাঁত চব লগাই পিনি এতিয়া হৈছেগৈ। আৰু এয়া মই পূৰা লাগি আছে আৰু এইফালে মা এইফালে ইমান দীঘল তাঁত মানে ইমান জল্দি লগাই হৈ গ'ল। ৰাতিপুৱা সময় 7টা বাজিছেহে আৰু আজি ৰ'দটো চাওকচোন, ইমান ৰ'দ দিছে বাপৰে। আৰু আমাৰ টমি বিস্কুট খালি নাই? চাওক সি একদম ওচৰতে আহিব বিচাৰে। ৰ এয়া মিস্ত্ৰী আহি আছে আৰু এয়া আমাৰ ঘৰৰ আগফালটো চাওকচোন, গোটেই মানে ইটা টুকুৰা বালি আৰু এয়া পূৰা জংঘল হৈ আছে। কৰালি খাল আহিছে আৰু মাটি পেলাব, 2-4 মাহ পিছতে মাটি পেলাই দিব আৰু ধুনীয়া এয়া চোতাল বনিব। আৰু গেছ একো হোৱা নাই আমাৰ ঘৰত। আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশ। পিছফালে চট ঢলাই ঘৰ আৰু মিস্ত্ৰী দেখালোঁই আপোনালোকক, তাতে মিস্ত্ৰী লাগি আছে। মোৰ স্কুটিখন ইয়ালৈ উলিয়াই দিলে, যিহেতু তাত ৰখা হয়। এই যে দেখাই দিছিলোঁ, মায়ে ৰখি আছিলে তাতে বাইক ৰখা হয়। তাৰ পৰা মানে তাতটো আজি লগাই আছে বাবে মানে স্কুটিখন ইয়াত ওলাই দিছে। এয়া মোৰ স্কুটি আৰু এইফালে আমাৰ গলিৰ ৰাস্তা, এনেকৈ ওলাই যাব পাৰি। আৰু আমাৰ বাৰী, এয়া হৈছে আমাৰ ঘৰৰ সৰু বাৰী আৰু ইয়াতে বহুত মানে প্ৰয়োজনীয় বস্তু ৰুই থৈ দিয়া আছে মায়ে। এতিয়া এই বস্তুখিনি অকণমান দেখাই লওঁ। সেইটো কিবা হয়, ঔষধীয়া মানে হেৰি হয় পাত, আৰু এইটো জবা ফুলৰ পাত। দেউতা সদায় পূজা কৰে ঘৰত, সেইবাবে ফুলটো বহুত প্ৰয়োজন হয় আমাৰ কাৰণে। আৰু চুলিত মই পাতখিনি লগাওঁ দেই, সেইটো জেতুকাৰ লগত মিহলাই পিনি। আৰু এয়া নাৰিকল নে তামোলৰ আছিলে জানো ফুলি, মই ইমান ভালকৈ নাজানো। আৰু এয়া জমলাখুটি, এইটোতো বহুত ঔষধীয়, মানে বহুত ভাল। সেইটো জমলাখুটি গছ, এইটো কিডনীৰ কাৰণে বহুত ভাল হয় এয়া বস্তু। আৰু এইটো ডাঙৰ বগৰীটো যে ডাঙৰকৈ গুটি লগা বগৰীটো, এইটো হয় গুৱাহাটীৰ পৰা মানে মায়ে আহোঁতে কিনি লৈ আনিছিলে গুটি, আৰু ইয়াত পাৰি দিওঁতে ধুনীয়াকৈ হৈ গৈছে। আৰু এইজোপা হৈছে ক'লা জামু হয়, ক'লা জামু একদম গুটিহে পাৰিছিলে দেই, ইমান ধুনীয়াকৈ হৈ গৈছে। এয়া চাওকচোন, দেখিয়ে ভাল লাগিছে। আৰু এয়াও হৈছে পাত, এইটো আমি বইল কৰি পিনি খাওঁ। নাম চাম মই নাজানো বাৰু ভালকৈ, সেইটো কাৰণে কৈ দিব পৰা নাই। আৰু এইটো এই বস্তুটো যেতিয়া মানে মানুহৰ যেতিয়া গা চা বিষ হৈ থাকে, তেতিয়া সেইটো বইল কৰি পিনি কিবা কৰি পিনি লগাই বুলি কয়। আৰু সেইটো মই ইমান ভালকৈ নাজানো। আৰু দেখাই গৈ আছোঁ বাৰু দেই মই। আৰু এটা বগৰী, এইটোৱে এইজোপাৰ লগতে হয় এজোপা, আৰু এটা ৰুই থৈ দিছে। আৰু এইটো আম, মানে এইটো বিলাতী আম বুলি কয় যে, মিঠাটো বজাৰত যে বেচে যে বিলাতী আম, মানে কিনিবলৈ পাই যে, বহুত মিঠা হয় যে। এজোপা গুটিয়ে পেলাই পিনি ৰোৱা হৈছে, ইমান ধুনীয়াকৈ ফুলি গজি পিনি আহিছে। বহুত ভাল লাগে না তেনেকুৱা, মানে নিজে ৰুই পিনি যদি ধুনীয়াকৈ জীয়াই থাকে, সেইটোৱে বহুত ভাল লাগে। আৰু এয়া হৈছে তেজপাত, আমাৰ ইয়াত তেজপাত আমি বহুত খাইছোঁ। তেজপাত মানে সঁচাকৈ গোন্ধটো ইমান ভাল লাগে, মই শুনি দেখাই দিছোঁ। মই লৈয়ে যাওঁ ছিঙি পিনি দুটামান, যিহেতু আমাৰ ঘৰত আলহী আহিয়ে থাকে। চাহ দিওঁতে মানে এই গোন্ধটোৰ কাৰণে মানে বহুত মানুহে ভাল পায় ন, তেজপাত দি চাহ বনাই খালে। তেজপাতৰ
ডাল ৰুইছিলে নে কি মানে সেইটো ৰুইছিলে পাহৰিলোঁ। তাৰপিছত এয়া নাৰিকল ফুলি যে নাৰিকল ফুলি নাই চিৰে আই চালি এইটো তামোলৰ বোলে, এইটো তামোলৰ ফুলি হয়। আৰু এয়া হৈছে আমলখিটো ডালকৈ ৰোৱা হৈছিলে দেই, ইমান ধুনীয়াকৈ হৈ গৈছে নহয়। এয়া তামোল, এইফালেও মই দেখাইছিলোঁ আগত এটা, সেইটো তামোল আছিলে। মাক সুধি ল'লোঁ, মই মানে নাৰিকল বুলি ভাবি আছিলোঁ। এইটোহে নাৰিকল ফুলি, এইজোপা হৈছে নাৰিকল ফুলি। আৰু এইটো ফুল হয়, এইটো ফুলটো ইয়াত ইমান ধুনীয়াকৈ লাগিছে, লাগিব দিয়ক আৰু বেচেৰি আকৌ গালি দিলে মৰিয়ে থাকিব। তাৰপিছত এইটো জবা ফুল, এটা ফুল লাগি আছে। আৰু কি দেখাওঁ আৰু আমাৰ বাৰীত কি আছে চাওক দেই গাইছ। আৰু এটা নাৰিকল, এজোপা হৈছে নাৰিকল আৰু এইজোপা নাৰিকল গছ ধুনীয়াকৈ লাগিছে। আৰু এয়া আৰু হৈছে গোল নেমু। এই গোল নেমুটো আমাৰ ঘৰৰ আগফালৰ এই পদূলিত ৰুই থোৱা আছিলে আগতে। তাৰপাছত ইটাখিনি মানে পিছফালৰ পৰা ইটাখিনি আগফাললৈ কঢ়ি দিয়াৰ বাবে জেগাটো, যিহেতু এইবোৰ ফল মূলৰ বস্তু এনেও বেয়া হৈ যাব বুলি ইয়ালৈ উলিয়াই আনিলে। আৰু ইয়াত ধুনীয়াকৈ মানে মৰি যাব বুলি ভাবিছিলোঁ গছজোপা, তাৰপাছত কিন্তু ধুনীয়াকৈ সজীৱ হৈ উঠিছে, ইমান ভাল লাগিছে চাওকচোন। এয়া হৈছে গোল নেমু, আৰু গোল নেমু বহুত বেছি ভাল হয়, আৰু গোল নেমুটো থাকিব লাগে প্ৰত্যেক ঘৰত, চব ক্ষেত্ৰতে ভাল হয়। আৰু কাজি নেমু আছিলে ঘৰত, কিন্তু আগফালে হেনো চোতালত থাকিলে টেঙা বস্তু থাকিব নাপায় বুলি কয়, সেইবাবে মানে চব অন্ধবিশ্বাস হয় আজিকালি। কিন্তু আজিকালিনো ক'ত ইমান মাটি বাৰী, ইমান ক'ত আৰু টাউনত ইমান ক'ত মাটি পাম আৰু ইমান আহল বহলকৈ ন। আৰু চবেইতো আজিকালি এই অলপ চোতালতে বহুতখিনি খোৱা বস্তু, নেমুৰ পৰা টেঙা বস্তুখিনি হেৰি কৰে। কিন্তু সেয়া আৰু মানুহে কয় যে সেইটোৱে বিশ্বাস কৰিবলগীয়া হয় কিছুমান ক্ষেত্ৰত। আৰু আমাৰ ঘৰত অলপ জেগা আছে বাবে ওলাই আনি পিনি মানে ইয়াত ৰোৱা হৈছে। আৰু এয়া মই পাত ছিগি আছোঁ, মানে এইখিনি মই খুব বেছি বইলিং খাওঁ, বইল চব্জি খাই ভাল পাওঁ, সেইবাবে মানে মই এয়া ছিগি আছোঁ। আৰু এইখিনি কি পাত বুলি কয় মই নিজে নাম নাজানো, আৰু মই বইল কৰি খাই ভাল পাওঁ। যিহেতু মই মানে নন ভেজ খাওঁ, ইমান মানে মই ভেজ খাই ভাল নাপাওঁ, মাছ মাংসটো মই বেয়াই পাওঁ। আৰু ছিগিছোঁ, এতিয়া ওলাই যাওঁগৈ। ওলাই গৈছোঁ। 2-3 বছৰ পিছত আকৌ আমাৰ বাৰীখন দেখুৱাম, একেটা জেগাতে চাওক, আপোনালোকে ভালকৈ চাই লওক। এইকেইটা জেগাৰ পৰাই মই আকৌ আমাৰ ঘৰৰ বাৰীখন দেখুৱাম। আৰু 2-3 বছৰ পিছত তেতিয়ালৈকে ফল লাগিবনে নাই, কিমান ডাঙৰ হ'ল গছ কেইজোপা, সেইখিনি আপোনালোকক দেখুৱাম ভালদৰে ভিডিঅ' বনাই। এয়া অলপ ধুনীয়াকৈ সজীৱ হৈ উঠিছে আমাৰ গছ কেইজোপা। মই অথনি কৈছিলোঁ যে নাম নাজানো বুলি, এইজোপাও মই একেলগে পাতকেইটা ছিগি পিনি বইল কৰি পিনি খাম আৰু ভাতৰ লগত। এতিয়া মই বাৰীৰ পৰা ওলাই গৈছোঁ। বাপৰে, এইয়া পাহাৰ চাওকচোন, আজিতো ৰ'দটো বহুত বেছি দিছে দেই, ইমান ৰ'দ। চাওক, এয়া পাহাৰ ওচৰতে আমাৰ, এয়া চাওক পাহাৰ বগাই চেনিমাই কপৌফুলনি দিম, চেনিমাই কোপাতে গুচিলি ফুল। এয়া ইটা টুকুৰা, আমাৰ একদম অৱস্থা নাই আৰু ঘৰখনত। তাৰপিছত এয়া মাহীয়ে কাপোৰ মেলি আছে, তাৰপিছত এয়া মামই অকলে লাগি আছে। লাগি পাওঁতে দেই, মোৰ কাম হৈ গ'ল। এয়া মই শাকখিনি বুটলি আনিলোঁ। তাৰপিছত মোৰ কাম মানে ইমানেই হয়, নিজৰ কাম কৰি আছে চবেই। আৰু এইটো মই শাক বইল কৰি খামগৈ, তাৰপিছত আকৌ ডিউটি যাব হ'ব, ডিউটি যাব লাগিব। সেইবাবে নিজৰ কাম নিজে কৰাটো ভাল নহয় জানো। সেই গতিকে কোনো কাকো ক'ব নালাগে সেইটো কৰি দিয়া বুলি। আৰু মই ইয়াত ভালকৈ ভৰি ধুই ল'লোঁ। তাৰপিছত এতিয়া মই ওপৰলৈ উঠি যাওঁগৈ। এই পিছফালৰ পৰা উঠি যাব নোৱাৰি, চাওক এয়া গোটেই লেতেৰা হৈ আছে, যিহেতু মিস্ত্ৰী লাগি আছে বুলি ক'লোৱেই। আৰু চাওক, দৰ্জা লগাব মানে এয়া দৰ্জা দুখন, ইয়াতে দুখন দৰ্জা ফিটিং কৰিব। অকণমান জুম কৰি দেখাই দিছোঁ। এইখন মানে এইফালে যাব, আৰু এইখন দৰ্জা ইয়াত লগাব ওপৰলৈ যাবৰ বাবে। এয়া
ওপৰত যাবৰ বাবে। আৰু গোটেই আজি মই আমাৰ ঘৰৰ গোটেই এৰিয়াটোৱে আপোনালোকক দেখাই দিম ৰ'ব, নহ'লে ব্লগটো অলপ শ্বৰ্ট হৈ যাবতো ইউটিউবতে। সেইটো কাৰণে মই ওপৰৰ 1 ফ্ল'ৰলৈ উঠি আহিলোঁ। সেয়া মাৰ বাগৰ তাত, এয়া মায়ে বয় আৰু এয়া জানমণিয়ে বয়, বগা কাপোৰ লগাইছে। এয়া তাই ববিন কৰি আছে আৰু এয়া মাহীয়ে বয় চিয়াহী কালাৰৰ, আৰু এইটো মনালিছা মামুৱে বয় কমপ্লিট হৈ গ'ল। সেইটোৱে কালি পৰহি বয় কমপ্লিট হৈ গৈছিলে। সেইটো মানে এতিয়া তাত যে তাঁত লগোৱা দেখা পালে আপোনালোকে, এইটো ইয়াত লগাই দিব। তাৰপাছত সেয়া ৰেষ্ট কৰা এইটো জিৰণি মানে ঘৰ বুলি ক'ব পাৰি। জিৰণি কি বুলি কয় কিবা এটা কয় আৰু। ইয়াতে তাঁত চাত বৈ পিনি অকণমান জিৰাওঁ বুলি ক'লে ইয়াতে জিৰাব পাৰি। সেইটোকে বিচনা ধুনীয়াকৈ সজাই থৈছে। আৰু এই কাপোৰখিনি চাওকচোন, মাহঁতৰ কি লেতেৰাকৈ থৈ দিছে, দেখাবলৈ বেয়া লাগিছে আপোনালোকক। বাৰু একো নাই, উপায় নাই, মোক কাপোৰখিনি মেলি দিওঁগৈ। এয়া কাপোৰ ৰাতি তিয়াই থৈ দিছিলোঁ। আৰু ওপৰৰ ফ্ল'ৰলৈ যায় যদি ইয়াৰ পৰা যাব পাৰি, এইটো মানে এইফালৰ পৰা যাব পাৰি হয়, কিন্তু এইটো মানে বেৰ দি ৰাখিছে যে, পিছফালে যেতিয়া ৰ'দটো এটাৰ পৰা বাজু হ'ব, তাৰ পাছত মানে তালৈ ৰ'দটো বহুত পৰে। সেইবাবে এইটো বেৰ দি থৈছে, মানে যেতিয়ালৈকে ইটা চিটা নাগাটিব। আৰু আমাৰ ঘৰৰ পৰা বাহিৰৰ পৰিৱেশ চাওক। এয়া দেউতা ক'ৰবাত গৈছিলে নেকি, সেয়া আহি পাইছে দেউতা। আৰু এইয়া মামু আৰু মাহীয়ে তাতটো লাগি আছে। এই ওপৰলৈ গৈ আছোঁ, ওপৰৰ চিৰিলৈ গৈ আছোঁ। আজি আমাৰ ঘৰৰ গোটেই এৰিয়াটোৱে দেখাই দিছোঁ। চাওক ওপৰত উঠি আছে। আৰু এই চিৰিটো কি জানেনে, ইয়াৰ পৰা এটা চিৰি দিছে আৰু তাৰ পৰা এটা চিৰি দিছে, দুটা ফালৰ পৰা উঠি যাব পাৰি। আৰু এতিয়া চাওক, ইয়াৰ গ্ৰাউণ্ড ফ্ল'ৰটো মাটি, আৰু তাৰ ছেকেণ্ডটো হৈছে 1 ফ্ল'ৰ, আৰু এইটো হৈছে 3rd ফ্ল'ৰ হ'ব। সেয়া কাপোৰ চাপোৰ মেলি থৈছে, তাতটো তলত কাপোৰ মেলিবলৈ জেগা নাই যিহেতু ইয়াতে কাপোৰ মেলা হৈছে। আৰু এয়া মিস্ত্ৰী লাগি আছে, বালি এয়া ওপৰত। আৰু ওপৰত যাওঁ বলক। আৰু ওপৰত এয়া গৈ আছোঁ। মোৰ বহুত ভয় লাগে দেই, গৈ আছোঁ ওপৰত এয়া মই আহি পালোঁ দেই। ওপৰত ভয়ে আহিছোঁ, বহুত ভয় লাগে। আৰু চাওকচোন, ইমান ৰ'দটো যে বহুত বেছি দিছে যে। এই ঠাণ্ডা দিন আহিছে বুলিহে, এতিয়া অক্টোবৰ মাহ চলি আছে, ঠাণ্ডাটো অলপ নাইকিয়া হৈছে বুলিহে এই ৰ'দটোত অকণমান মানুহে সহ্য কৰিব পাৰে। কিন্তু এটা চিৰিৰ পৰা উঠোঁতে মানে ইমান ফুফুৱাই গৈছে, ভাবি চাওক কিমান গৰম হ'ব লাগিব বাপৰে। আৰু চাওক, সেইটো হৈছে লাষ্ট ফ্ল'ৰ, ইয়াত টিং লগাব। এইটো কমপ্লিট কোঠা বনাই হৈ গৈছে কেইদিনমানৰ আগতে। এয়া বালি, কাঠ, চেইন কেবেল, সেইবোৰ চব ইয়াত আছে। এয়া চেইন কেবেল। আৰু এয়া আমাৰ খোৱা জলসিঞ্চন বুলি কয় নেকি এইটো এয়া আমাৰ পানী টেংকি ফুল হৈ আছে দেখোন। বা টেংকিটো চাফা হৈ আছেনে? চাফা হৈ আছে। কিন্তু আমাৰ কিন্তু চাবতি পানী, লখিমপুৰৰ এয়া একদম বেষ্ট জেগা হৈছে চাবতি। আৰু আমাৰ ঘৰৰ পানীখিনি আপোনালোকে চালেতো সঁচাকৈ কৈছোঁ, বহুত মানে ইমান চাফা নহয়, বহুত চাফা, ফিল্টাৰ নকৰিলেও খাব পাৰে, মানে ইমান ধুনীয়া চাফা। সেইটোৱে ভাল লাগে। কিছুমান জেগাত এনেকুৱা হয় মানে পানীটো বহুত বেয়া, বহুত ফিল্টাৰ কৰি পিনি হেৰি কৰিব লাগে, কাপোৰ ধুব লাগে খোৱাৰ কাৰণে। বাপৰে কিমান কি যে নহয়। আগতে আমি যেতিয়া সৰু থাকোঁতে ভাড়াত আছিলোঁ, প্ৰথম আমি ভাড়াত আছিলোঁ, তাতে সেইটো জেগাত মানে বহুত পানী বেয়া। খাওঁতে ফিল্টাৰ কৰিব লাগে, গা ধুওঁতে ফিল্টাৰ কৰিব লাগে, কাপোৰ ধুওঁতে ফিল্টাৰ কৰিব লাগে, গোটেইখিনি বস্তু কিবা এটা কৰোঁতে ফিল্টাৰ কৰি হেৰি কৰিব লাগে। আৰু সেই বস্তুটো আমি পাই আহিছোঁ যে, মানে সেইটো বুজি পাওঁ, মানে পানী মানে আইৰণ থাকিলে কিমান কষ্ট হয়। ভাড়াঘৰত থাকি মাটি লোৱাৰ পাছত, ঘৰ বনোৱাৰ পাছত, তাৰপিছত এই জেগাটোত মানে বেষ্ট হয় আমাৰ মানে পানীটোৰ কাৰণে। আৰু পৰিৱেশো ভাল, যিহেতু নিজান, ইমান গাড়ী ঘোঁৰা হুলস্থুল নাই, ৰাস্তা ঘাটৰ অকণমান গলি আছে, গলিত পৰা ওলাই গ'লেই আমাৰ মানে মেইন ৰাস্তা পায়। আৰু সেয়াই। আৰু ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা ওপৰৰ পৰা ভিউটো চাওকচোন,
এইফালে এটা ৰাস্তা যাব পাৰি এইফালে এয়া ৰেড কালাৰ টিংটো দেখা পাইছে তাত আৰ্মি কেম্প আছে আৰ্মি কেম্পটো মই ভিডিঅ'ত দি থকা হৈছিলে আৰ্মি কেম্প যোৱা সেইটো তাৰপিছত এয়া আমাৰ ঘৰৰ পৰা এয়া ভিউ চাওক এয়া আমাৰ চাৰ্টৰ ওপৰত এয়া বৰ্তাহঁতৰ ঘৰ আৰু এইটো বৰ্তাহঁতৰ ঘৰ এইফালে খুৰীহঁতৰ ঘৰ আমাৰ ঘৰৰ গলিটো এনেকৈ ওলাই গৈ এনেকৈ গৈছে দেই গাইজ এনেকৈ গৈছে আৰু এয়া দেউতা আৰু ক'ৰবাত গৈছে দেই ক'ৰবাত আকৌ আৰু এতিয়া মই তললৈ নামি যাবলৈ ওলাইছোঁ ওপৰৰ কটকটিটো মানে অলপ সৰুকৈ দিয়া হৈছে নামি আহিছোঁ দেই চিৰিৰ পৰা নামোতে ইমান কষ্ট নহয় যেতিয়া ওপৰলৈ উঠি আহিবলৈ হয় তেতিয়া বহুত ফোপনি হয় বহুত কষ্ট হয় দেই মই নোৱাৰি আৰু ইমান ওপৰলৈ উঠি যাবলৈ নামি গৈ আছোঁ এতিয়া নামিছোঁগৈ আৰু ছেকেণ্ড ফ্ল'ৰ পাই গৈছোঁ এয়া কাপটো লৈ যাওঁগৈ ইয়াত চাহ পানী খাই থৈ দিছে সেইটো লৈ যাওঁগৈ ধুই দিওঁগৈ কাৰণ চবেই কামত বিজি হৈ আছে বাৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই আৰু ভিডিঅ'টো লাগিলে শ্বেয়াৰ কৰি দিব জল্দি শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব সেইটোৱে আৰু বাই আজিলৈ